এইটো যে সূতাখিনি যে টানি আছে এই টানি থকা উতলিলে পৰি যাব। এইটো মেকুৰীটো আহিছে। তামোল এখন খাই লৈছোঁ। তাৰপিছত আজি আমাৰ ঘৰত তাঁত লগাইছে মোৰ পৰিবাৰ আৰু আমাৰ মামীয়ে। গতিকে আহক চাওঁ। আমাৰ সৰু মামী গতিকে চাওক, এয়া এইটো লগাইছে। এয়া সৰু মামী তাত ববিন, এয়া চাওক এইটো কয় ববিন। আৰু এয়া আমাৰ সৰু মামী আৰু এয়া তাঁতৰ সূতি। এয়া আমাৰ পৰিবাৰ। তাততো সকলোৱে লগায়, গতিকে আপোনালোকক দেখুৱাইছোঁ কি লগাইছে। এওঁলোকক এতিয়া সুধিম, আহক। হয়, এইটো কি লগাইছে মামী? চাদৰ লগাইছে বোলে। গতিকে আপোনালোকে চাই থাকক সম্পূৰ্ণ চাদৰ কেনেকৈ লগাই। এইটো পাৰি দিছে ন? পাৰি দিছোঁ, এইটো পাৰি বুলি কয়। গতিকেলৈ চাই থাকক। এয়া কালাৰ কি কি আছে? চকলেট আৰু কলপতীয়া, অৰ্থাৎ গ্ৰীণ আৰু হোৱাইট অৰ্থাৎ বগা। আৰু এইফালে এয়া টানি আছে সূতা। এয়া বন্ধুসকল চব প্ৰায় আধা আধি হৈছেগৈ। আমি চাদৰ কেইখন লগাইছে? ষ্টাইল দি লগাইছে 4খন। বৰ ধুনীয়া ষ্টাইলত লগাইছে বোলে 4খন চাদৰ। এইদৰে ভিডিঅ' আগত কৰি পোৱা নাই, গতিকে ভুল হ'ব পাৰে। তথাপিতো আজি সাহসেৰে ভিডিঅ'টো কৰিছোঁ। এইটো কি সূতা বুলি কয় মামী? দেউৰী পকোৱা। এই 4খন চাদৰত কিমান মান সূতা দৰকাৰ হৈছে? 4 মুঠে লৈছোঁ, কাৰণ কেলে এই মাজত দীঘলীয়া দিছোঁ যে। এমুঠি সূতাৰ দাম কিমান? 90 টকা বোলে। এমুঠি সূতাৰ দাম 90 টকা। 4 মুঠি আনিছে, প্ৰতিখনৰ কাৰণে এমুঠিকৈ দৰকাৰ হৈছে। গতিকে কষ্টও যথেষ্ট হৈছে। এতিয়া আকৌ কি কৰিছে? এইটো আছো ন? আছো। এইটো তলত দিছে ৰঙা চকলেট আৰু কলপতীয়া, তাৰপিছত বগাখিনি শেষ হ'ল। এতিয়া আকৌ ওপৰত দিছে ন? মানে চাদৰখনৰ দুইটা জেগাত পাৰি থাকে, দুইটা চাইডে দুটা পাৰি। এই পাৰিটো দিছে। এতিয়া পাৰিটো দুটা কালাৰ দিছে। এইটো যে সূতাখিনি যে টানি আছে, এই টানি থকাটো কি বুলি কয়? সূতাখিনি এইফালৰ পৰা টানি আছে যিটো ববিন। এইটো তাঁত বাতি কৰা বুলি কয় ন? এনে মানুহে কয় অসমীয়াত তাঁত বাতি কৰি আছো নেকি, এইটোকে কয় তাঁত বাতি কৰা।
এয়া তাঁত লগাই হৈ আছে আৰু অলপ বাকী আছে। এইটো এনেকুৱা টাইপত ইয়াৰ পাছত কি কৰিব? ৰাজ ভৰাব ন? ইয়াৰ পিছত ৰাজ ভৰাব লাগিব। ৰাজখন আপোনালোকক দেখুৱাইছোঁ। এইখন ৰাজ বুলি কয়। ইয়াত পূৰা হিচাপ কৰি থৈছে। সূতাবোৰ ইয়াত সোমোৱাব, গতিকে এইটো পূৰা হিচাপ কৰি লৈছে। এইটো কি কৰিছে? শেষ হৈছে ৰাজভৰাম এতিয়া বোলে ৰাজ লগাব। এয়া এনেকুৱা টাইপ হৈছেগৈ। এয়া খুটি মাৰিছে। এখন ৰাজ লগাইছে ন? এতিয়া সেইডালেদি এইটো ৰাজভৰা হয়, এইটো ৰাজভৰা এতিয়া সূতাবোৰ এডাল এডালকৈ ৰাছেদি পাৰ কৰাব ন? এইটো পাৰি, মাজৰ ডোখৰ বগা আৰু এইফালে এইটো পাৰি। পাৰি দুটা হৈছে চকলেট আৰু গ্ৰীণ, তাত সেউজীয়া। এইটো ৰাজ ভৰাই আছে। না ৰ'দটো বেছি হৈছে, গতিকে ছাতি এটা লৈ লৈছে। তেওঁলোকে চাহ তাত বৈ আছে, মই চাহ পানী বনাওঁ। চাহ পানী বনাব আছে। ইয়াত পানী লৈ লৈছোঁ। চাহ পানী বনাওঁ। তাৰপিছত এয়া গাখীৰ। তাৰপিছত এইটো কাৰেণ্টতে বনাইছোঁ, ইণ্ডেক্সত। চুইচটো দিলোঁ। চুইচটো দিলোঁ, দি এতিয়া কৰিব লাগিব চাহপাত দিব লাগিব। চাহপাত দিব লাগিব। এতিয়া এইটো চাহপাত কিমান আছে চাওঁ। চাহপাত কিমান আছে চাওঁ। অসমতে চাহ খেতি কৰা হয়, গতিকেলৈ চাহপাত দিছোঁ। চাহপাত দি দিছোঁ ইয়াতে। চাহপাত দিলোঁ, কাৰণ গাখীৰ চাহত চাহপাত অলপ বেছিকৈ লাগে। গতিকেলৈ চাহটো এতিয়া বনাবলৈ ৰেডি কৰি আছোঁ। পানী আৰু অকণমান লাগিব চাগে, কাৰণ ঘৰত গৰু নাই। লোকৰ ঘৰৰ পৰা আনিছোঁ অকণমান গাখীৰ, বেলেগৰ ঘৰৰ পৰা।
এতিয়া আমাৰ চাহ বনাই আছোঁ। তাত লগোৱা শিপিনীকেইজনীক চাহ দিব লাগে বোলে। মানুহ নাই কাৰণে মই নিজে চাহ বনাবলগীয়া হৈছে। আৰু এইটো চেনি দিব লাগে। চেনি দি দিছোঁ। বেছি হয় যদিও নাজানো, চেনি দি দিছোঁ আৰু কম হ'লেও নাজানো। এয়া চেনিও দিলোঁ। ইণ্ডেক্সতে বনাওঁ কাৰণ ৰুমৰ ভিতৰত টিঙৰ ঘৰৰ কাৰণে জুইশাল নাই, গেছ আছে বাৰু। আৰু কেতিয়াবা কেতিয়াবা বাহিৰত মানে এটা চৌকা আছে খৰি, কেতিয়াবা বাহিৰত সেই চৌকাতে কিবা কিবি বনোৱা হয়। গেছ শেষ হ'লে বা কাৰেণ্ট গুচি গ'লে সেই চৌকাটো আপোনাক বেলেগ এদিন তাত কিবা বনালে দেখুৱাম। এয়া চাহ উতলি আছে, পুৰা উতলি আহিছে। এই পৰিলে নাই, বাচি গ'ল, অলপত বাচি গৈছে দেই। কাৰণ চাহ, গাখীৰ চাহ বনালে পটককৈ ওপৰলৈ গুচি আহে গৰম হ'লে। আকৌ চিল্লে অলপত বাচিছে কাৰণ চাহটো ভালকৈ চাহপাতখিনি নিসিজিলে চাহটো খাই সিমান ভাল নালাগিব। গতিকে অলপ উতলাই লৈছোঁ। এইটো উতলিলেই পৰিয়েই যাব। এতিয়া একাপিটাতে চাহটো বাকিব লাগিব। এইখন চাহটো বাকিছোঁ। অলপ বেছি হ'ল। মই সৰু কাপটোত লৈছে, বগা কাপটোত বেছি চাহ নাখাওঁ। আৰু এজনে খাব পৰা চাহ থাকিলেই এয়া। গতিকে বলক এতিয়া তেওঁলোকক দি থৈ আহোঁ। এয়া চাহ দিছোঁ, চাহ খাই লওক আপোনালোকে। চাহ খাই হ'ল, এতিয়া তামোল খাব লাগে। ইয়াত পাণ, এয়া তামোল কটাৰীখন দি এতিয়া কাটিব লাগিব। এয়া তামোল কাটিছোঁ। এইটো তামোল কাটি হৈ গ'ল, তামোল গুচাই হৈ গ'ল। এতিয়া কাটিব লাগিব তামোলটো। এইটো তামোল কাটিলোঁ, থৈছোঁ। এয়া পাণ কাটি আছোঁ। এয়া পাণ কাটিলোঁ। আৰু এয়া পাণ, এয়া তামোল, এয়া চূণ, আৰু এয়া চাদা। এয়া চব ৰাজ ভৰাই কমপ্লিট হৈ গৈছে। ৰাছত মানে সূতাবোৰ পাৰ কৰা কমপ্লিট হৈ গৈছে। আৰু তাৰপিছত এইটো হৈছে, এইটো কি বুলি কয়, তুলঠা ন, তুলঠা। ঠিক আছে। এতিয়া তাৰপিছত তুলঠা লগাব। তুলঠাটোত সূতাখিনি মেৰিয়াই লৈছে। এয়া তুলঠাত মেৰিয়াই আহি আছে।
এয়া তাত চলাই মেলি হৈ গ'ল ন আমি এয়া তাত চলাই মেলি কমপ্লিট হৈছে তাৰপিছত এতিয়া ওলাইছে মেৰিয়াবলৈ আছে এইটো মেকুৰীটো আহিছে এয়া মেৰিয়াইছে এতিয়া তাত মেৰিয়াইছে আৰু ইমানতে আজি ভিডিঅ'টো শেষ হৈছে গতিকেলৈ কমেণ্টত আপোনালোকে জনাব যে আপোনালোকৰ ঘৰৰ কোনে কোনে তাঁত বয় বা তাঁত লগায় এনেকৈ